পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য, প্ৰকাশক মনীষা গোস্বামী, প্ৰথম প্ৰকাশ আগষ্ট 2022, DTP আৰু প্ৰচ্ছদসজ্জা অংগসজ্জাৰ সকলৰ নাম দিছে আৰু মুদ্ৰণ হৈছে বাক্য বাবুপতি শিৱসাগৰ। এইখন মোৰ সৰলমনাৰ পৰম পূজনীয় মাতৃদেৱী প্ৰয়াত বীণাপাণি দেৱীৰ শ্ৰীচৰণত পুথিখন আগবঢ়াইছোঁ। পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য ইয়াত শুভেচ্ছাৰ একলম দিছে ডক্টৰ প্ৰকাশ কটকী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, শিৱসাগৰ কলেজ, আৰু লেখকৰ একাকাৰ। এই কিতাপখনত বৰ সুন্দৰ সুন্দৰ প্ৰবন্ধ কিছু সন্নিৱিষ্ট কৰা হৈছে। মই ভিতৰলৈ যাব পৰা নাই, কিতাপখন যিহেতু এইমাত্ৰ উন্মোচন কৰিছোঁ। ইয়াৰোপৰি চেনেহৰ সূতা অসমীয়া বিভাগৰ দ্বাৰা প্ৰকাশিত ছমহীয়া আলোচনী মহাৰাজৰ জয়ন্তী বিশেষ সংখ্যা, ৩য় বছৰ ৪ৰ্থ সংখ্যা 2022 চন। এইখন সম্পাদনা কৰিছে ডক্টৰ ৰীতামণি বৰা আৰু শ্ৰী শতপদ্ম শইকীয়াই আৰু প্ৰকাশ কৰি উলিয়াইছে অসমীয়া বিভাগ শিৱসাগৰে। সম্পাদনা সমিতিত আছে উপদেষ্টা ডক্টৰ প্ৰফুল্ল চন্দ্ৰ কলিতা, সম্পাদক ৰীতামণি বৰা, শ্ৰী শতপদ্ম শইকীয়া, শিক্ষক সদস্য মাহেশ্ৰী গোস্বামী, ডক্টৰ অনিমা দেৱী, শ্ৰীমতী কৰবী দাস, শ্ৰী খগেশ্বৰী বৰুৱা, ডক্টৰ মাধৱ চন্দ্ৰ বৰুৱা, সদস্য দেৱকুমাৰ গৌৰী, বিকু দত্ত, ভূপেন্দ্ৰ শইকীয়া, কংকনা বৰুৱা সম্পাদনাৰ লগত জড়িত আছে। আৰু ইয়াত বৰ গধুৰ কিছু প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে। মই দুই এটা প্ৰবন্ধৰ কথা কৈ দিছোঁ। শিৱসাগৰৰ কন্যাক নগৰসকলৰ বিহু উৎসৱ আউলিং, কুল শইকীয়াৰ দুৱাৰ, এটি সামগ্ৰিক আলোচনা, ৰজনীকান্ত বৰদলৈৰ উপন্যাস মনোমতী, লক্ষীনন্দন বৰাৰ গল্পত গ্ৰাম্য জীৱনৰ ছবি ইত্যাদি কিছু গধুৰ প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য পঢ়ুৱৈসকলকো ই যথেষ্ট উপকাৰ কৰিব। ইয়াৰোপৰি স্কেলিয়া প্ৰেজেণ্ট অম্বুচিয়া, এ মাৰ্ক অফ প্লেটিনাম জুবিলি অফ দি কলেজ এণ্ড চিলভাৰ জুবিলি, এইখন সম্পাদনা কৰিছে পলাশ প্ৰতিম বৰুৱাই। এখন গধুৰ কিতাপ, শিৱসাগৰ কলেজৰ পৰা এইখন প্ৰকাশ কৰা হৈছে, ইংৰাজী বিভাগৰ পৰা। মই ভিতৰলৈ নাযাওঁ, যিহেতু কিতাপখন এইমাত্ৰ উন্মোচন কৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই এই কিতাপকেইখনৰ সম্পাদক ডক্টৰ ৰীতামণি বৰা, শতপদ্ম শইকীয়া, পলাশ প্ৰতিম বৰুৱা আৰু লেখক পবিত্ৰপ্ৰাণ ভট্টাচাৰ্যলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে কোনো ক্ষেত্ৰতে তেওঁলোকৰ কলম থমকি নৰয়। আৰু উদ্যোক্তাসকলে আমাক ইয়ালৈ এজন পুথি উন্মোচক হিচাপে আমন্ত্ৰণ জনাই সন্মান দিয়াৰ বাবে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। ধন্যবাদ। এইবাৰ আমি